welcome back to my YouTube channel. আজি এটা অন্য ভিডিও লৈ আপোনালোকৰ ওচৰত আহিছো মানে দিন ঘৰতে থাকি থাকি বহুত বৰ হৈ গৈছো ভাবিছো এনে এটা ভিডিও বনাও আৰু বহুত দিন হল মই ভিডিও দিয়াও নাই তাকে ডেইলি ব্লগ আৰু এতিয়াটো বাজিছে দুপৰীয়া 3:30 এতিয়া মই ব্লগটো ষ্টাৰ্ট কৰিছো বহুত দেৰি হৈ গ'ল ষ্টাৰ্ট কৰা এতিয়াৰ পৰা ৰাতি হোৱা লৈকে আপোনালোকক দেখাই থাকিম যদি ভাল পায় তেন্তে লাইক কমেন্ট শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিব আৰু এইটো চাওকচোন কিবা খাই আছে কি খাই আছ কি খাই আছ মেজনী আমাৰ গৰু এজনী আমাৰ গৰু এইটো পোৱালিটো এনে খাই আছে আমি ৰখি ৰখি চাই আছো গাইছ এই ফুলগছডাল চাওক না কিমান ডাঙৰ নামটো কি আছিল মই পাহৰি গলো ফুলবিলাক মানে যেতিয়া বহুতকে লাগে ন বহুত ধুনীয়া লাগে দেখিব এতিয়া ইমান লাগা নাই অলপ চলপ ইমান ধুনীয়া লাগে ইমান ধুনীয়া লাগে ফুলটো গাইছ চাওকচোন মানুহটোৱে গৰু পোৱালিটো কেনেকৈ টানি আছে পোৱালিটো নাযায়হে নাযায় টানি আছে মানে মোৰ দেখি ইমান হাঁহি উঠিছে তাকে ভিডিঅ' কৰি থৈ দিলোঁ যেতিয়া আমি মানে এটা ভিডিঅ' বনাই আছিলোঁ ন তেতিয়াই মানুহটোৱে টানি আছিল পোৱালিটো চাওকচোন কেনেকুৱা লাগিছে মানুহটো গাইছ এইজনী আমাৰ খুৰা ছোৱালী তাইক মাতিছোঁ আহি আছে ভিডিঅ' বনাই আছে তাই গম নাপায় মই চব ব্লগ বনাওঁ বোলো আহি আছে গাইছ আপোনালোকক মই এটা বহুত দুখৰ কথা ক'বলৈ আহিছোঁ মানে মোৰ ভাইটি এটা চেনেল আছে কিন্তু তাৰ ছাবস্ক্ৰাইবাৰ বহুতেই কম কিন্তু এটা সি শ্বৰ্ট আপলোড কৰিছিলে তাত 1.3K আহিল নেকি একদম পাগল হৈ থাকে এইটো কথাত আৰু চবকে কৈ থাকে তাৰমানে বহুত বেছিয়ে দুখ মানে মোক কৈ থাকে যে তই কবিচোন যে মোৰ তাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ আৰু কৈ থাকে মোৰ ডেছক্ৰিপশ্যনত তাৰ লিংক দিবলৈ কিন্তু মই দিয়াই নাই এটা ভিডিঅ'ত দিছিলোঁ নাজানো আপোনালোকে চাইছে বা নাই তাকে আজি আকৌ কৈছোঁ তাৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি থ'ম প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব তাৰ চেনেলটো গাইছ এইটোৱে হৈছে মোৰ দুখী আত্মা ভাইটি যাৰ ছাবস্ক্ৰাইবাৰ বহুত কম আৰু চেনেলটোক লৈ পেলাই বহুত ট্ৰেজেডি ফালি থাকে চবকে কৈ থাকে ছাবস্ক্ৰাইব কৰি দিব কিন্তু তাক কোনেও নকৰে সি চেনেলটোত কেৰমৰ ভিডিঅ' দিয়ে আৰু বোলে এতিয়া ফ্ৰী ফায়াৰ খেলে সেয়া ভিডিঅ' দিব আপোনালোকে প্লিজ চাব দে কৈ দে আপোনালোকে গৈ পেলাই ছাবস্ক্ৰাইব কৰি দিব চেনেলটো লাইক কৰি দিব বাই প্লিজ আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব তাৰ চেনেলটো গাইছ এইটো আমাৰ ঘৰ দেখিছে আৰু এই ঘৰৰ লগতে এইটো আমাৰ পথাৰ ৰাস্তাটোতো কথা নকওঁৱেই মই বহুত বেছিয়ে বেয়া একাঠো পানী বোকা আৰু ইমান জংঘল দেখিছে বাঁহৰ তলি গোটেইখন তাৰ ছাইডতে আমাৰ ঘৰটো ৰাতি শুবলৈ যি ভয় লাগে যি শব্দ হৈ থাকে তেনেকৈ থাকোঁ আৰু জংঘলৰ মাজতে আমি আৰু আমাৰ বোলে ঘৰটো কাকাইতে যেতিয়া বনাইছিলে তেতিয়া বোলে বহুত বাঁহতলি আছিলে বাঁহ কাটি গাঁত পুতি পেলাই ঘৰ বনাইছিলে সেইটো কাৰণে চাগে কাৰোবাক যে খৰি চৰি দিছিল নেকি ভালকৈ নাজানো সেইটো কাৰণে বহুত কিবা কিবি শব্দ হৈ থাকে আমাৰ বহুত ভয় লাগে তেনেকৈ থাকোঁ আৰু চাই লওক আপোনালোকে অকণমান আপোনালোকেও ভয় খাব ৰাতি আমাৰ ঘৰত থাকিব আহিলে সেইটো দেখিছে ভাইটি লগৰ ল'ৰা আহিছে দুইটাই চাইকেল ৰেচ কৰিবলৈ আৰু ভয় কৰে ব্লগত ওলাবলৈ মানে লাজ কৰে আৰু ভয় নহয় সেইটো চাওক চাইকেল ৰেচ কৰিব এতিয়া দুইটাই চাইকেল চলাব চাওক ক'ৰ পালেগৈ লাজতে গৈ এতিয়া গৰুৱে খুচিব ৰহটো গাইছ এতিয়া মই বাহিৰৰ পৰা আহি এনেই বহি আছোঁ অকণমান মানে চাহ খোৱাত বহি আছোঁ মাক কৈছোঁ যে চাহ দিয়া খাওঁ নাই এতিয়া চাহ নিদিওঁ পিছত দিম মাথা চাথা ইমান বিষাইছে মাক কৈছোঁ চাহ দিব নিদিয়ে এতিয়া কৈছোঁ মানে গালি দি গৈছে আৰু চাহ বনাব চাহটো দিয়েহি নে নাই এটা ঠিক নাই আপোনালোকক দেখাই থাকিম চাই থাকক গাইছ মোৰ মানে গাটো অলপ বেয়া চৰ্দি লাগি আছে সেইকাৰণে মাতটো অলপ কিবা কিবি হৈছে ধৰিব পাৰিছে চাগে আগৰ মাতটো আৰু এইটো মানে ভইচটো অলপ চেঞ্জ হৈ গৈছে মোৰ গাটো বেয়া কৰোণাই পাইছে যদিও নাজানো কিন্তু মই ডাবল ড'জ কমপ্লিট হ'ল লোৱা এতিয়া নাজানো আৰু আপোনালোকে ডাবল ড'জ কমপ্লিট কৰিলে নে প্লিজ জনাবচোন কমেণ্টত আপোনালোকে যদি মোৰ ভিডিঅ' চাই তেন্তে গম পাইছে মানে ডেইলি ব্লগ বুলি ক'লে মোৰ বিশেষ একো নাথাকে ৰাতিপুৱা খোৱাৰ পৰা উঠাৰ পৰা আৰু আবেলিলৈ বুলি খাওঁ আৰু বিচনাতে থাকোঁ এনি টাইম যিহেতু এতিয়া কলেজো বন্ধ আৰু এবাৰ মই BA ফাৰ্ষ্ট ছেমিষ্টাৰত এডমিশ্যন লৈছোঁহে কলেজটো খোলাই নাই শুনি আছোঁ 1 তাৰিখৰ পৰা খুলিব বুলি তাকো খোলে নে নুখোলে সেইটো ভালকৈ নাজানো এতিয়া মানে ডেইলি কাম আছে মোৰ খোৱাৰ পৰা উঠোঁ 9টা বজাত চাহ খাওঁ চাহ খাই আকৌ শুই পেলাই গা চা ধুই গৈ আহি ভাত খাওঁ ভাত খাই আকৌ শুওঁ মই তেনেকৈ দিনটো বিচনাতে থকা হয় আৰু মা পাই এনি টাইম গালি শুনি থাকোঁ খাওঁ আৰু শুওঁ আৰু আবেলি সময়ত সদায় মানে লগৰ ফ্ৰেণ্ডকেইজনৰ লগত অলপ ওলাই যাওঁ আজি মানে অলপ প্ৰব্লেম হোৱাৰ কাৰণে আজি যাব নোৱাৰিলোঁ সেইটো কাৰণে এনেই ব্লগটো বনালোঁ কিনো কৰোঁ আৰু ডেইলি ব্লগত মোৰ বিশেষ একো নাইকিয়া সেইটো খাওঁ ওলাই যাওঁ সেইটোৱে কাম আৰু তাকে আপোনালোকক দেখাই থাকোঁ মাজে মাজে
মই এটা কথা কওঁ মানে ইমানেই মোৰ ইমান চখ লাগিছিল যে চুলিখিনি মানে আগ চাইডটো অলপ কাটা সেইটো কাৰণে মই ঘৰতে নিজে কাটি ল'লোঁ এতিয়া চাওকচোন চুলিখিনি এনেকৈ থাকে ইমান চখ লাগিছে আনকি মোৰ ফ্ৰেণ্ড এজনী আহিছিল মই চুলি কাটোতে তাইকো ক'লোঁ যে চুলি কাটি দিওঁ তাইকো কাটি দিলোঁ আৰু এতিয়া মই গালি পাই থাকে তই চুলি কি কৰিলি আৰু মোৰ নিজৰখিনি চাওকচোন এনেকৈ থাকে বেন মাৰি থাকিব লাগে এই তললৈ মুখ কৰিব নোৱাৰোঁ একো এটা খাবও নোৱাৰোঁ এনেকৈ তলত আহি পৰি থাকে এতিয়া নিজে ভাবি আছোঁ কিয় কাটিলোঁ বুলি কি কৰিলোঁ চাওকচোন চুলিখিনি উস্তাদি মাৰি পেলাই ফাইনেলি গাইজ চাহ দিবলৈ আহিছে মায়ে দে আৰু কি দিছে চাহৰ লগত চাওক চাহ আৰু এইটো প্ৰসাদ ভাজি মই খাই বহুত ভাল পাওঁ আৰু বিস্কুট তেন্তে মই চাহখিনি খাই লওঁ তাৰপিছত আকৌ আপোনালোকক লগ পাই আছোঁ তেতিয়া মই চাহ খাওঁ আৰু আপোনালোকক দেখাওঁ টেষ্টি লাগিছে খাই গাইজ এতিয়া মই যাব লৈছোঁ খুৰাহঁতৰ ঘৰত মানে সিহঁতৰ ঘৰত আজি কিবা সকাম আছিলে আৰু এতিয়া আমাক ভাত খাব মাতিছে তো ভাত খাবলৈ যাওঁ আৰু ভিডিঅ'টো ইয়াতে মই শেষ কৰোঁ আই হোপ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব যদি ভাল পায় তেন্তে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব তেন্তে আজিলৈ বাই বাই